ল'ব লাগে ন ইয়াত আচলতে হৈছিল কি ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ কৈছিলোঁ চিলাপথাৰৰ মালিনী থান আৰু বৌদ্ধ মন্দিৰ ভাগ চাবলৈ বুলি কিন্তু ভবাই নাছিলোঁ বৌদ্ধ মন্দিৰ ভাগ চাবলৈ যাওঁতেও যে এনেকুৱা এখন তৰ্কাতৰ্কিৰ সংঘটিত হ'ব পাৰে মানে কাহিনীটো এনেকুৱা ধৰণৰ আমাৰ যাত্ৰা আছিলে লখিমপুৰৰ পৰা চিলাপথাৰলৈ বুলি ট্ৰেইনত পোনপ্ৰথমে আমি পিছে গৈছিলোঁ মালিনী থানলৈ বুলি আৰু দ্বিতীয়তে যোৱা কথা বৌদ্ধ মন্দিৰ ভাগলৈ আগতেও মালিনী থানলৈ কেইবাবাৰো আহিছোঁ অতি এখন পবিত্ৰ ঠাই এই থানত প্ৰধানত দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয় থানখনত তেওঁৰ আশীৰ্বাদ লোৱাৰ পাছতে স্মৃতিৰ বাবে কিছু ফটো আৰু ইয়াতে খালোঁ আমি প্ৰসাদ তাৰ পাছতে পিছে সকলোৰে লগত থানখনৰ বিষয়ে দুআষাৰ পাতি আছিলোঁ দেই আৰু ইয়াৰ পাছতে মই পিছে দাদা আৰু বাহঁতৰ লগত গৈছিলোঁ পাহাৰৰ ওপৰলৈ বুলি আমি মালিনী থানলৈ আহিছোঁ এতিয়া মালিনী থানত বৰ ভাল লাগিলে ন ইমানো বেছি সহজ নাছিলে কাৰণ তাতে আমি চিচাৰো পৰি থকা দেখা পাইছিলোঁ আৰু তাৰ পাছতে আমি পিছে ততালিকৈ গৈছিলোঁ বৌদ্ধ মন্দিৰ ভাগলৈ তাতে যাওঁতে আমাৰ হ'ল এখন ডাঙৰ তৰ্কাতৰ্কিৰ সংঘটিত সেই সকলোবোৰ চাবলৈ হ'লে মোৰ ছেকেণ্ড পাৰ্টটো চাব লাগিব গতিকে ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ